নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এবাৰ মোৰ সঞ্জয় গুৱাহাটীয়ান ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো তো বন্ধু বান্ধৱীসকল বলক আজি ভিডিঅ'টো আৰম্ভ কৰো থাম্বনেইলত দেখি চাগে আপোনালোকে ধৰিব পাৰিছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব তো বন্ধু বান্ধৱীসকল হয় আজি ভিডিঅ'টো হ'ব KTM আৰু অন্যান্য কিছুমান বাইকৰ কোম্পানীৰ ওপৰত তো বন্ধু বান্ধৱীসকল স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক হয় বন্ধু বান্ধৱীসকল জানেনে KTMৰ ফুল ফৰ্মটো কি হয় আসলতে KTMৰ ফুল ফৰ্মটো হ'ল ক্ৰাফ্ট ফেয়াৰজুক ট্ৰানকেন পলছ মেক্টিফেন ইমান জটিল যে ক'বলৈ অলপ অসুবিধা হয় ফুল ফৰ্মটো আৰু এই নামটোৰ অৰ্থ কি জানেনে আপোনালোকে আসলতে ইয়াৰ অৰ্থ হ'ল ইংলিছত মটৰ ভেহিকল মানে আমাৰ ভাষাত মটৰ গাড়ী আমাৰ বিশ্বত বহুতো বাইকৰ কোম্পানী আছে আৰু আপোনালোকে বহুতবোৰৰ নামো শুনিছে যেনে ইয়ামাহা ৰয়েল এনফিল্ড হণ্ডা তো বন্ধু বান্ধৱীসকল এতিয়া কথাটো হ'ল ইমানবোৰ কোম্পানীৰ ভিতৰত একেবাৰে টপত কোনটো কোম্পানী আছে আসলতে মাৰ্কেট ভ্যালুৰ হিচাপত একেবাৰে টপত আছে হণ্ডা মটৰছ যেটো নেকি আপোনালোকে লিষ্টত দেখিবই পাইছে আৰু ইয়াৰ মাৰ্কেট ভ্যালু হ'ল $48.174 বিলিয়ন যেটো নেকি আপোনালোকে স্ক্ৰিনত দেখিব পাইছে আৰু দ্বিতীয় নম্বৰত আহে সুজুকি মটৰছ যাৰ বৰ্তমান মাৰ্কেট ভ্যালু হয় $22.409 বিলিয়ন আৰু তাৰ পিছত তৃতীয় নম্বৰত আহে বাজাজ অটো যাৰ বৰ্তমান মাৰ্কেট ভ্যালু হয় $13.782 বিলিয়ন আৰু চতুৰ্থ নম্বৰত আহে ৰয়েল এনফিল্ড যাক জনা যায় এইচাৰ মটৰছ বুলি আৰু ইয়াৰ মাৰ্কেট ভ্যালু হ'ল $9.499 বিলিয়ন তাৰ পিছত আহে 5 নম্বৰত ইয়ামাহা মটৰছ যাৰ বৰ্তমান মাৰ্কেট ভ্যালু হয় $7.099 বিলিয়ন তো বন্ধু বান্ধৱীসকল বাইকৰ সম্বন্ধৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভৱিষ্যততো যাতে মোৰ এই চেনেলটোত ভিডিঅ' আপলোড কৰিলে পোনপ্ৰথমে আপুনি চাবলৈ পায় তাৰ বাবে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম